মুক্তি দিব লাগিব দেৱঙ্গৰে কলিতাক বিনা চৰ্তে মুক্তি দিব লাগিব অখিল গগৈক হত্যা কৰা নচলিব ইনকলাব জিন্দাবাদ বিজেপি চৰকাৰ হয় RSS go back Anand Hanwal go back Devi Sharma go back অখিল গগৈক বিনা চৰ্তে মুক্তি দিব লাগিব অখিল গগৈক বিনা চৰ্তে মুক্তি দিব লাগিব কাফিল খানক বিনা চৰ্তে মুক্তি অঞ্চলৰ বাধাক্ৰান্ত ৰাইজে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰ ৰাজ্যৰ সোণোৱাল চৰকাৰক কৈ দিব বিচাৰিছে কৃষক নেতা অখিল গগৈ দেৱাংগনা কলিতাৰ ডক্টৰ কাফিল খানক অতি শীঘ্ৰে মুক্তি দিয়ক আৰু কৃষক নেতা অখিল গগৈৰ উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰক ৰাইজে এই কথাটো কৈ দিব বিচাৰিছে যে ৰাইজে বুজি উঠিছে সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে ৰাজনৈতিক উদ্দেশ্যপূৰ্ণভাৱে আৰু সম্পূৰ্ণ আক্ৰোশমূলক দৃষ্টিভংগী কৃষক নেতা অখিল গগৈকে ধৰি আমাৰ সংগ্ৰামী সতীৰ্থসকলক তেওঁলোকে দীৰ্ঘদিন কাৰাবদ্ধ কৰি ৰাখিছিল একমাত্ৰ কা বিৰোধী জাতীয় সংগ্ৰামখনক দুৰ্বল কৰিবলৈ আৰু জাতীয় সংগ্ৰামখনৰ পৰা তেওঁলোকক আঁতৰাই পঠাবলৈ আৰু দ্বিতীয় কাৰণটো হ'ল যে আজি অসমৰ ৰাজনীতিত যি বিকল্প ৰাজনীতিৰ চৰ্চা উঠিছে কৃষক নেতা অখিল গগৈৰ নেতৃত্বত অসমৰ সকলো জাতি ধৰ্ম বৰ্ণ ভাষা লোকক সমান্তৰালভাৱে আস্থাত লৈ প্ৰকৃত অৰ্থত অসমৰ জনগণৰ মুক্তি পাব পৰা এক বিকল্প ৰাজনীতি কৃষক নেতা অখিল গগৈৰ নেতৃত্বত গঢ় লৈ উঠাৰ সম্ভাৱনা আছিলে বিজেপি চৰকাৰখনে এই সম্ভাৱনা দেখি ভয় কৰিছে অৰ্থাৎ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু কৃষক নেতা অখিল গগৈ তেওঁলোকে ৰাজনৈতিকভাৱে ভয় কৰিছে আৰু দীৰ্ঘদিন কাৰাবন্দী কৰি ৰাখি 2021 চনৰ নিৰ্বাচনী বতৰণি তেওঁলোকে পাৰ হোৱাৰ ষড়যন্ত্ৰ কৰিছে কেৱল তাতেই খন্ত হৈ থাকিব বিচৰা নাই তেওঁলোকে আচলতে কৃষক নেতা অখিল গগৈক দীৰ্ঘদিন কাৰাবন্দী কৰি ৰাখি চিকিৎসাবিহীনভাৱে তিলে তিলে হত্যাৰ ষড়যন্ত্ৰ কৰিছে আৰু যদি সঁচাকৈ এই হত্যাৰ ষড়যন্ত্ৰ কৰা নাই তেতিয়াহ'লে অতি শীঘ্ৰে কৃষক নেতা সমন্বিত যিমান কা বিৰোধী নেতা আছে তেওঁলোকক অনতিপলম্বে বিনা চৰ্তে মুক্তি কৰি দিব লাগে এই কথাটো আজিৰ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি সজোৰে দাবী উত্থাপন কৰিছোঁ অসম চৰকাৰে অখিল গগৈক ফেক্টৰ বুলি ভাবে আৰু নিশ্চিতভাৱে অসমৰ সকলো ৰাইজে বুজি উঠিছে অসম চৰকাৰে অখিল গগৈক ফেক্টৰ বুলি ভাবে আৰু ৰাজনৈতিকভাৱে ভয় কৰে আৰু ভয় কৰে কাৰণে দীৰ্ঘদিন কাৰাবন্দী কৰি ৰাখি 2021 চনৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ লগতে অসমৰ যিমান সম্পদ আছে বিভাগ আছে সেইবিলাক লুণ্ঠন কৰাৰ কাৰণে তেওঁলোকে আচলতে মুকলি কৰি দিছে কিন্তু কৃষক নেতা অখিল গগৈ বাহিৰত থাকিলে আজি টুল গেটৰ কথাই কওক বা দিহিং পাটকাইত কয়লা খননৰ কথাই কওক বা অন্যান্য যিবিলাক জনবিৰোধী নীতি আছে সেই জনবিৰোধী নীতিয়ে চৰকাৰখনে কেতিয়াও প্ৰয়োগ কৰিব নোৱাৰিলেহেঁতেন কিন্তু অখিল গগৈক কাৰাবন্দী কৰি ৰাখি তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ লগতে অসম বিৰোধী জনবিৰোধী আৰু সম্পদ লুণ্ঠনৰ কাৰণে যিবিলাক পলিচি লৈছে সেই পলিচিবিলাক তেওঁলোকে কাৰ্যকৰী কৰাৰ কাৰণে গুৰুত্ব প্ৰদান কৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কৈছে যে অখিল গগৈ এটা ভোট কমাব নোৱাৰে বঢ়াব নোৱাৰে তেওঁ কোনো ক্ষেত্ৰত অখিল গগৈ কমাবও নোৱাৰে বঢ়াবও নোৱাৰে তেতিয়াহ'লে আমাৰ প্ৰশ্নটো হ'ল তেওঁলোকে কৃষক মুক্তি সংগ্ৰাম সমিতিলৈ ইমান ভয় কিয় কৃষক নেতা অখিল গগৈ ডাঙৰীয়ালৈ ইমান ভয় কিয় আজি অসমৰ সকলো ৰাইজে জানে যে সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে ৰাজনৈতিক উদ্দেশ্য লৈ কৃষক নেতা অখিল গগৈৰ ওপৰত এটাৰ পিছত এটা ভুৱা গোচৰ জাপি দি তেওঁলোকে দীৰ্ঘদিন কাৰাবন্দী কৰি ৰাখিব বিচাৰিছে আমি স্পষ্টকৈ কৈ দিব বিচাৰিছোঁ 2021 চনৰ নিৰ্বাচনত দেখা যাব কৃষক মুক্তি সংগ্ৰাম সমিতি বা অখিল গগৈ ফেক্টৰ হয় নে নহয় আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে বিজেপিৰ সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াক কৈ দিব বিচাৰিছোঁ কৃষক নেতা অখিল গগৈৰ নেতৃত্বত অসমৰ সকলো ৰাইজক কৃষক মুক্তি সমিতি জিন্দাবাদ 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 অখিল গগৈক ষড়যন্ত্ৰমূলকভাৱে হত্যা কৰিবলৈ দিয়া নহ'ব অখিল গগৈৰ পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা প্ৰদান কৰিব লাগিব ইনকলাব জিন্দাবাদ অখিল গগৈক মুক্তি দিব লাগিব অখিল গগৈক মুক্তি দিব লাগিব কাফিল